সদৌ বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত বিশাল সমাৱেশ বুধবাৰে দিনৰ 12 বজাৰ পৰা সদৌ বাক্সা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত তামুলপুৰৰ ঘগ্ৰা চকত বিশাল সমাৱেশ অনুষ্ঠিত হয়। বাক্সা জিলাৰ সভাপতি কপিলদেৱ সিংহৰ সভাপতিত্বত ঐতিহাসিক কমতাপুৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বিশাল সমাৱেশ অনুষ্ঠিত হয়। সমাৱেশত কেন্দ্ৰীয় আক্ৰাছৰ সম্পাদক গকুল বৰ্মনে কয় যে 2014 চনতে সুকীয়া ৰাজ্য গঠনৰ কাৰণে 2017 চনৰ 25 এপ্ৰিল তাৰিখে মাৰ্জাৰ চুক্তি আধাৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আক্ৰাছৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাক লৈ আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈকে কোনো ত্ৰিপাক্ষিক আলোচনা হোৱা নাই। বাক্সা জিলা কোচ জনগোষ্ঠীৰ কমতাপুৰৰ পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আজি বিশাল গণসমাৱেশ অনুষ্ঠিত হৈছে তামুলপুৰত। আপুনি যিহেতু কেন্দ্ৰীয় সমিতিৰ সম্পাদক, কি ক'ব এই ক্ষেত্ৰত? চৰকাৰৰ কি ক'ব? চাওক, যোৱা বিগত লোকসভা নিৰ্বাচনত 2014 চনৰ সময়ত সুকীয়া ৰাজ্য গঠন কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি শেহতীয়াভাৱে 2017 চনৰ 24 এপ্ৰিল তাৰিখে কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ সংক্ৰান্তক লৈ কেন্দ্ৰ অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই বৈঠক অনুষ্ঠিত হোৱাৰ পিছত 2019 চনৰ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত বৈঠক পুনৰ অনুষ্ঠিত কৰিব বুলি কৈছিল যদিও লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত আকৌ শাসনত অধিষ্ঠিত হোৱাৰ পিছত এতিয়ালৈকে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সৈতে আক্ৰাছ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱা নাই। আৰু চকুৰ সন্মুখতে আপোনালোকে সকলোৱে জানে যে তেলেংগানা ৰাজ্য ইতিমধ্যে গঠন হ'ল আৰু তেলেংগানা ৰাজ্য গঠন হোৱাৰ দিনৰ পৰাই আমি সদৌ কোচ ছাত্ৰ সন্থাই, সদৌ কোচ মহিলা সমিতি আৰু চিলা সেনাই ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটো সত্ত্বেৰে আমি বিশাল গণসমাৱেশ প্ৰতিবাদী কাৰ্যসূচীৰে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি অৱগত কৰাই আহিছোঁ যদিও শেহতীয়াভাৱে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ যুক্তিযুক্ততাক স্বীকৃতি প্ৰদান কৰি কমতাপুৰ অট'নমাছ কাউন্সিল গঠন কৰিছে আৰু কোচংচীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চূড়ান্ত পৰ্যায়ৰ যোৱা 9 অক্টোবৰ তাৰিখে আলোচনা অনুষ্ঠিত কৰি ইতিমধ্যে যোৱা 30 অক্টোবৰ তাৰিখে প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও কিছু সময়ৰ প্ৰয়োজনীয়তা আছে বুলি কৈ এতিয়া আনুষ্ঠানিকতা বৈঠক সমাপ্ত কৰি অনানুষ্ঠানিকতা বৈঠকৰ প্ৰয়োজনীয়তা আছে বুলি কৈছিল আৰু যোৱাকালি আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেওঁক আমি স্পষ্টভাৱে কৈছিলোঁ যে যি 3টা প্ৰস্তাৱ যোৱা 9 অক্টোবৰ তাৰিখে আমালৈ প্ৰেৰণ কৰিছে, 3টা প্ৰস্তাৱৰ ভিত্তিত ST এন হিচাপে আমাৰ MOBC অবিভক্ত গোৱালপাৰা জিলাত থকা কোচংচীসকলক বাদ দি কোচংচীসকলক MOBC কাষ্টত আৰু বাহিৰত থকা কোচংচীসকলক STN হিচাপে আমি কৈছোঁ যে BTADৰ বাক্সা, ওদালগুৰি, চিৰাং, কোকৰাঝাৰ অন্তৰ্ভুক্ত কৰি ST প্লেনৰ মৰ্যাদা প্ৰদান কৰা আৰু STN হিচাপে বাকী জিলাবিলাককো অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি তেওঁলোকে আমালৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত পশ্চিমবংগৰ কোচংচীসকল আমি কিয় ST বিচাৰি আছোঁ, এই 3টা প্ৰস্তাৱৰ ওপৰত আমি ইতিমধ্যে অসম চৰকাৰৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এই মন্ত্ৰীগোটৰ অধ্যক্ষ আহ্বায়ক আমাৰ মাননীয় চন্দন মামা ডাঙৰীয়াৰ হাতত আমি অৰ্পণ কৰিছোঁ। অৰ্পণ কৰাৰ পিছত যোৱাকালি তেওঁলোকে অৱগত কৰিছে যে অচিৰে তেওঁলোকে প্ৰতিবেদনখন প্ৰেৰণ কৰিব। আমি দাবী উত্থাপন কৰিছোঁ আজিৰ এই গণসমাৱেশৰ জৰিয়তে আগন্তুক যি যোৱাকালি BTC নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা হ'ল, BTC নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা হোৱাৰ আগমুহূৰ্ততে এই মিত্ৰজোঁট চৰকাৰখনে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ জনজাতিকৰণৰ প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰি আমাক আগন্তুক শীতকালীন অধিৱেশনৰ সময়তে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে। অন্যথা কিন্তু কোচংচী জনগোষ্ঠীৰ ৰাইজ কেতিয়াও হাত-সাৱটি বহি নাথাকে। নিজৰ প্ৰাপ্য অধিকাৰ কাঢ়ি অনাৰ কাৰণে আজি যেনেকৈ বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ, পৰৱৰ্তী পৰ্যায়ত কিন্তু আমি বিশাল প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম। বাক্সাৰ পৰা ধীৰাজ উপাধ্যায়ৰ ৰিপৰ্ট, নেক্সট নিউজ।